গীত গাওঁতে বাৰু আপুনি সহজেই ভাগৰুৱা হৈ পৰে নেকি বা গীত গাই থাকোঁতে আপোনালোকে হাই নোট হিট কৰোঁতে পটককৈ মাতটো ভাঙি যায় বা সঘনাই এইটো সমস্যা হয় নেকি? যদি হয় তেতিয়াহ'লে এইটো ভিডিঅ' আপোনালোকৰ বাবে। এইটো ৰিয়াজৰ অভাৱত হোৱা সমস্যা নহয়। এইটো কেলে হয় জানেনে? আপোনালোকে সঠিকভাৱে ভইচ ৱাৰ্ম আপ নকৰাৰ ফলত হয়। তাৰ আগতে কৈ থৈছোঁ ভিডিঅ'টো ছেভ কৰি ল'ব আৰু লগতে পেজখন ফ'ল' কৰি ল'ব। এতিয়া কথা হৈছে আপোনালোকে যে ৰিয়াজ কৰে, ৰিয়াজ কৰাৰ আগত ভইচ ৱাৰ্ম আপটো কিমান সময় কৰিব বা ভইচ ৱাৰ্ম আপ মানে কি সেইখিনি কথা আপোনালোকে জনাটো দৰকাৰ। কণ্ঠনলীডাল আমি প্ৰথমতে গোৱাৰ আগত, গীত গোৱাৰ আগত বা ৰিয়াজলৈ যোৱাৰ আগত, কণ্ঠ সাধনা কৰাৰ আগত আমি অকণমান ৱাৰ্ম কৰি ল'ব লাগিব। কিছুমান টেকনিকেল মানে কথা আছে কেনেকৈ আপুনি ভকেল কৰ্ডডাল ৱাৰ্ম কৰিব। কাৰণ কণ্ঠনলীডালত ৰক্ত সঞ্চালন সঠিক ৰূপত হ'লেহে আপোনালোকৰ কণ্ঠনলীডাল গৰম হ'ব আৰু যিটো হিচাপে আপোনালোকে ভইচটো প্ৰজেক্ট কৰিব বিচাৰিছে সেইটো হিচাপে কণ্ঠটো উলিয়াব পাৰিব। গতিকে যদি ৱাৰ্ম আপ নকৰাকৈ ডাইৰেক্ট আপোনালোকে ৰিয়াজ কৰি পেলাই গীত গাবলৈ ষ্টাৰ্ট কৰে তেতিয়াহ'লে সোনকালে আপোনালোকে ভাগৰুৱা ফিল কৰিব আৰু মাতটো এটা সময়ত গৈ ফাটি যাব, লৰিব, বিভিন্ন ধৰণৰ সমস্যাৰ সৃষ্টি হ'ব। গতিকে সঠিকভাৱে ভইচ ৱাৰ্ম আপ কৰিবলৈ হ'লে আপুনি কমেও 30 মিনিটৰ পৰা 40 মিনিট সময় ৱাৰ্ম আপ কৰিব লাগিব আৰু খুব শ্ল'লি যাব প্ৰচেছটো কেনেকৈ যাব আৰু কেনেকৈ ভইচ ৱাৰ্ম আপ কৰিব মই ইতিমধ্যে বহুতকেইটা ভিডিঅ' মোৰ ইউটিউব চেনেল KK মিউজিকেল সহায়ত দিয়া আছে, আপোনালোকে তাত গৈ চেক কৰিব পাৰে। ভইচ ৱাৰ্ম আপ কৰাৰ লাভটো আৰু এটা আছে যে ই অকল কণ্ঠটোকে টিউন নকৰে, আপোনাৰ গোটেই বডিটোকে টিউন কৰে। কাৰণ আপুনি যেতিয়া ৱাৰ্ম আপ কৰিব, আপুনি যিখিনি এক্সাৰচাইজ কৰিব, আপোনাৰ ব্ৰেথ এংগেজমেণ্টেই হওক, আপোনাৰ বিভিন্ন ধৰণৰ ব্লকেজ যদি ভকেল কৰ্ডত থাকে বা কাহৰ সমস্যা, বিভিন্ন ধৰণৰ এলাৰ্জিৰ সমস্যা, গোটেই সমস্যাখিনি কিন্তু হিল কৰে ভইচ ৱাৰ্ম আপে। গতিকে আপোনালোকে ভইচ ৱাৰ্ম আপ কৰাটোত বহুত বেছি গুৰুত্ব দিব। গতিকে ভিডিঅ'টো ইনফৰ্মেটিভ লাগিলে এতিয়াই যিমান পাৰি সিমান আপোনাৰ প্ৰিয় বন্ধু বান্ধৱীসকলৰ লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, লগতে KK মিউজিকেল হয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব।